হাই কৃষকসকল ভোট জলকীয়া খেতি কেনেকৈ কৰিব লাগে তো কৃষকসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ভোট জলকীয়া পুলিখিনি ৰোৱাৰ পিছত কেনেদৰে যত্ন কৰিব লাগে আৰু শীতকালত আমি ইয়াতে কিছুমান ঔষধ প্ৰয়োগ কৰাটো বহুতেই আৱশ্যকীয় তো আজি সেইবোৰ তথ্য আপোনালোকক সম্পূৰ্ণ দিবলৈ গৈ আছোঁ তো কৃষকসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব এই ভিডিঅ'টোত মই বহুতেই ইম্পৰ্টেণ্ট আজি ঔষধৰ বিষয়ে আপোনালোকক আলোচনা কৰি ক'বলৈ গৈ আছোঁ তো কৃষকসকল প্লিজ ভিডিঅ'টো মিছ নকৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তো কৃষকসকল ব্লগ ভিডিঅ'টো হেল্ল' কৃষকসকল আজি যিহেতু ভোট জলকীয়া পুলিখিনি ৰোৱাৰ পিছত আজি এমাহ হ'ল তো আজিৰ পুলিখিনিৰ গ্ৰোথ কেনেকুৱা হৈছে আৰু ইয়াতে কি মেডিচিন কি ঔষধ প্ৰয়োগ কৰা হৈছিলে তো আপোনালোকক সেই তথ্য দিবলৈ কাৰণে আজিৰ এই ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ তো কৃষকসকল প্লিজ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই গৈ থাকিব তেতিয়াহে আপোনালোকে সম্পূৰ্ণ তথ্য ইয়াতে লাভ কৰিব পাৰিব তো কৃষকসকল পুলিখিনিৰ গ্ৰোথ এনেদৰে হোৱা দেখা পোৱা গৈছে তো কৃষকসকল ইয়াতে সকলোখিনি পুলিৰে গ্ৰোথ এনেদৰে হোৱা দেখা পোৱা গৈছে ইয়াতে তো কৃষকসকল আজিৰ এই ভিডিঅ'টোত মেইন তথ্য হ'ল ইয়াতে শীতকালীনত আমি ইয়াতে কি ঔষধ প্ৰয়োগ কৰিব লাগে তো কৃষকসকল সেই তথ্য আপোনালোকক দিয়াৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে কৃষকসকল মোৰ এনেদৰে ভিডিঅ' বনাই থকাৰ কোনো ফাইদা নাই তথাপিতো মই ভিডিঅ'বোৰ বনাই আছোঁ তো কৃষকসকল প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ যদি অকণমান সঁহাৰি পাওঁ তেনেহ'লে মোৰ ভিডিঅ'বোৰ বনোৱাত অকণমান ইনফৰমেশ্যন বাঢ়ে তো সেইটোৱে প্লিজ কৃষকসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো কৃষকসকল বলক ইয়াতে শীতকালীনত আমি কি ঔষধ প্ৰয়োগ কৰিব লাগে তো আপোনালোকক সেই তথ্য ইয়াতে দিওঁ তো কৃষকসকল ইয়াতে আমি শীতকালীনত যিহেতু ডিচেম্বৰ জানুৱাৰী মাহত আমাৰ বহুতেই ইয়াতে ঠাণ্ডা ছিজন ডিচেম্বৰ জানুৱাৰী মাহত বহুতেই ঠাণ্ডা হয় আৰু সেই ঠাণ্ডাৰ ফলত আমাৰ পুলিবোৰ কি হয় সোনকালে বাঢ়িবলৈ নাজানে তো সেই গতিকে আমি ইয়াতে কি ঔষধ প্ৰয়োগ কৰিব লাগে তো কৃষকসকল আমি ইয়াতে যিহেতু আমি গৰম ঔষধ বুলিও ক'ব পাৰোঁ ইয়াতে আমি ইউমিক এচিড আমি প্ৰয়োগ কৰিব লাগে যিহেতু আমাৰ পুলিজোপাক গৰম দিয়ে আৰু সোনকালে আগবাঢ়ি যোৱাত সহায় কৰে তো ইয়াতে আমি ইউমিক এচিড বহুতো ধৰণৰ পাওঁ কিন্তু তাৰে ভিতৰত মই আজি আপোনালোকক 3টা ধৰণৰ ইউমিক এচিডৰ বিষয়ে আপোনালোকক জনাম কৃষকসকল ইয়াতে যিহেতু ব্লেক ডায়মণ্ড ইউমিক এচিড ইয়াতে প্ৰয়োগ কৰা হৈছে তো ইয়াতে ইউমিক এচিড 90% আছে তো তাৰপিছত আমি আৰু এটা ইয়াত ঔষধো প্ৰয়োগ কৰিব পাৰোঁ যিহেতু চইল গোল্ড ইউমিক এচিড যিহেতু ইয়াতে 80% ইউমিক এচিড থাকে আৰু এটা আমি যিহেতু মহাফল ইউমিক এচিড আমি সেইবিধো ব্যৱহাৰ কৰিব পাৰোঁ এই ঔষধবিধত আমি ইউমিক এচিড 98% পাওঁ আৰু লগতে আমাৰ ভিটামিনো ইয়াতে পোৱা যায় তো কৃষকসকল আজিৰ এই জলকীয়া পুলিবোৰত ইয়াতে ব্লেক ডায়মণ্ড যিহেতু ইয়াতে প্ৰয়োগ কৰা হৈছে আৰু প্ৰয়োগ কৰাৰ পিছত এতিয়া বৰ্তমান পুলিবোৰৰ গ্ৰোথ এনেদৰে ইয়াতে দেখা পোৱা গৈছে তো আজি জানুৱাৰী মাহৰ 2 তাৰিখ তো আজি মই এই ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ তো কৃষকসকল ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ তো কৃষকসকল আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিম নেক্সট পাৰ্টত আপোনালোকক যেতিয়া ভোট জলকীয়াৰ ফুল বা পুলি ধৰিবলৈ আৰম্ভ হ'ব সেই সময়ত আকৌ এটা আপোনালোকক ভিডিঅ' ৰেকৰ্ড কৰি আপলোড কৰি দিম যিহেতু তাত কি ঔষধ প্ৰয়োগ কৰিব লাগে আৰু কেনেদৰে যতন ল'ব লাগে তো কৃষকসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব তো কৃষকসকল আজিৰ কাৰণে থেংক ইউ ধন্যবাদ